মাজুলীৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত বৃহৎ চুৰিকাণ্ড। মলয়া চাপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অনা 600 টকাৰ জিৰ' বেগ চুৰে লৈ যায় দেওবাৰে নিশা। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে 2জন লোকক সোধা পোছাৰ বাবে আটক কৰিছে। ধেমাজিৰ জনৈক গোহাঁই নামৰ এজন ঠিকাদাৰে দেওবাৰে বিয়লি আনি থৈছিল জিঅ' বেগখিনি। কালি আমি খবৰ পালোঁ যে জলসম্পদ বিভাগৰ 600 জিঅ' বেগ প্ৰায় 6 লাখ টকাৰ অফিচৰ পৰাই হেৰাইছে। গতিকে ই অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয়। ওচৰতে এটা CRP কেম্প আছে, কাষত ব্ৰহ্মপুত্ৰ জলসম্পদ বিভাগৰ অফিচ আছে, আৰু তাৰ পৰা 600 জিঅ' বেগ প্ৰায় 6 লাখ টকাৰ জিঅ' বেগ হেৰাইছে। আৰু আজি আমি নিজে আহিলোঁ জলসম্পদ বিভাগৰ অফিচলৈ। ইয়াত বৰ্তমান যিগৰাকী অভিযন্তা তেওঁ ছাইডলৈ যোৱাৰ কাৰণে আমি লগ পাব নোৱাৰিলোঁ, হ'লেও আমি ফোনযোগে কথা বতৰা পাতিছোঁ। তাৰপিছত আমি তেওঁৰ পৰা গম পাইছোঁ যে প্ৰায় 6 লাখ টকাৰ বেগ হেৰাইছে, 600 বেগ। গতিকে মাজুলীত সৰ্বস্তৰত শালমৰা, মলয়া চাপৰি, ভকত চাপৰি ব্যাপক খহনীয়া, বিপুল খহনীয়া। গতিকে এই খহনীয়া ৰোধৰ কাৰণে আমি মাজুলীৰ বিভিন্ন দল সংগঠন, আমি মাজুলী জিলা ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ যে মাজুলী খহনীয়া ৰোধ হ'ব লাগিব আৰু মাজুলী জনসাধাৰণে ন্যায় পাব লাগিব। প্ৰত্যেক বছৰে যি মাটি ভেটি হেৰুৱাই আছে, এই মাটি ভেটি হেৰুৱাই থকা বেদনাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিজ্ঞানসন্মতভাৱে তেওঁলোকে এই খহনীয়া প্ৰটেকশ্যন দিব লাগে। তাৰ কাৰণে প্ৰত্যেকজন মাজুলীবাসীয়ে মাত মাতি আহিছে। তাৰপিছত এতিয়া কাম কৰি থকাৰ মাজতে ইয়াৰ পৰা জিঅ' বেগ হেৰুৱা কথাটো এক লজ্জাজনক বিষয়, দুৰ্ভাগ্যজনক বিষয়। আৰু আমি এটা কথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ, যিগৰাকী জলসম্পদ মন্ত্ৰী, তেওঁ বিভিন্ন জেগাত গৈ আমি দেখিছোঁ টিভিত, তেওঁ বিভিন্ন জেগাত গৈ বিষয়া, কৰ্মচাৰী, ঠিকাদাৰ, অভিযন্তাক তেওঁ ধমক দি দায় সাৰিছে। গতিকে তেওঁৰ এটা এই ব্যাগুম বিভাগত এটা চুৰি ঘটনা সংঘটিত হৈছে, তেওঁ এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো লক্ষণীয় হ'ব। তাৰ লগে লগে জলসম্পদ বিভাগৰ আমি অভিযন্তা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তাৎক্ষণিকভাৱে আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এই চুৰি কৰা ব্যক্তিসকল কোনে কোনে চুৰ কৰিছে, এই কথাখিনি যিহেতু আপোনাৰ অফিচত চুৰ হৈছে, গতিকে আপোনাৰ অফিচৰ পৰা যিহেতু বস্তু চুৰ হৈছে, গতিকে আপুনি তদন্ত আৰম্ভ কৰক। আৰু ইতিমধ্যে আমি গম পালোঁ যে তেওঁ এখন FIR দাখিল কৰিছে। গতিকে আমি এটা কথা মাজুলী জিলা প্ৰশাসন আৰু মাজুলী জিলা আৰক্ষী প্ৰশাসনক আমি ক'ব খুজিছোঁ যে এই তদন্ত প্ৰক্ৰিয়া তাৎক্ষণিক কৰিব লাগে, ক্ষীপ্ৰ গতিত কৰিব লাগে, আৰু যিকেইগৰাকীয়ে এই চুৰিকাণ্ডৰ লগত জড়িত তেখেতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ কাৰণে আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। মাজুলীৰ পৰা প্ৰাঞ্জল খাউৰ ৰিপৰ্ট, আছাম 24।